আপোনালোকে লাবুবু নাম শুনিছে লাবুবু এটা ট্ৰেণ্ডিঙত থকা নৰ্মেল পুতলা বুলি ক'ব লাগিব সেই পুতলাটো যিটোক লৈ আমাৰ বাচ্চা পাৰ্টি যিকোনো বাচ্চাকে হওক লাগিলে একদম বহুত এক্সাইটেড হৈ থাকে কিন্তু দামটো সেইটো কাৰণে ট্ৰেণ্ডৰ কাৰণে দামটো বহুত বঢ়াই দিয়ে ক'বলৈ গ'লে লাবুবু বোলে আপুনি ইউটিউবত যদি মাৰিছে কৰোৰ টকাটো বিকিছে বোলে লাবুবু গতিকে মই পূজাশালীত অৰ্ডাৰ কৰিবলৈ গৈছিলোঁ পূজাশালীত অৰ্ডাৰ কৰিবলৈ যাওঁতে কিমান ক'লে 1100 ক'লে এটাত আৰু এটাত 500 টকা ক'লে তাৰপিছত আমাৰ আকৌ পোৱালি দুটা সেইকাৰণে মিলাই ইমানখিনি পইচা খৰচ কৰাতকৈ পটককৈ নেটত চালোঁ নেটত ইমান সস্তাত পাই আছোঁ আজি তাকে পালেহি নেটত ফ্লিপকাৰ্টত অৰ্ডাৰ কৰিছিলোঁ লাবুবু ৰ'বা আকৌ বহি লোৱা চেলিব্ৰিটিবিলাকে গাড়ীৰ সন্মুখত এনেকৈ ওলমাই থয় লাবুবু আজিকালি মানে পূৰা ট্ৰেণ্ডৰ কাৰণেই আচলতে ইয়াৰ দামটো বেছি বেলেগ একো নাই এটা নৰ্মেল পুতলা হয় খালি দেখিবলৈ বহুত বেছি কিউট দুটা এইটো এটা আমাৰ এনেকুৱা ধৰণৰ কালাৰৰ ইটো মানে আমাৰ অলপ বেঙুনীয়া ধৰণৰ কালাৰৰ কোনটো আপোনালোকৰ ভাল লাগিছে ক'বচোন দামটো যথেষ্ট কমত পাইছোঁ ভৰি তলুৱা কেইখন হাতৰ তলুৱা কেইখন মূৰটো কমপ্লিটলি মানে 360 ডিগ্ৰী ৰটেট হয় আৰু আপোনাৰ বাচ্চাটোৰ কাৰণে অৰ্ডাৰ কৰিবলৈ কমেণ্টত লিংক বুলি টাইপ কৰি দিব